মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই পঞ্চম শ্ৰেণী গণিতৰ 4 নম্বৰ পাঠত থকা উৎপাদক বিষয়ৰ বিষয়ে বুজাবলৈ লৈছোঁ। সংখ্যাবোৰৰ উৎপাদকেৰে কিদৰে উৎপাদক বিষয় সাজিব পাৰি চাওঁ আহাচোন। এটা সংখ্যা ল'লোঁ 9। 9 সংখ্যাটোৰ উৎপাদক বিষয় তুমি সাজিবলৈ লাগে। কি সংখ্যা পূৰণ কৰিলে 9 হয়? 3 আৰু 3 পূৰণ কৰিলে 9 হয়। 9 উৎপাদক বিষয় তুমি এইদৰে সাজিব পাৰা। আন এটা সংখ্যা ধৰি লোৱা ল'লোঁ 10। 10ৰ উৎপাদক বিষয় তুমি এইদৰে সাজিব পাৰা। কি সংখ্যা পূৰণ কৰিলে তুমি 10 পাবা? 2 আৰু 5 পূৰণ কৰিলে তুমি 10 পাবা। 8ৰ উৎপাদক বিষয় সাজিবলৈ লাগে। কি সংখ্যা পূৰণ কৰিলে তুমি 8 পাবা? 2 আৰু 4 পূৰণ কৰিলে তুমি 8 পাবা। 4টো যদি তুমি ভাঙা 2 দুগুণ 4। 2 দুগুণ 4। 8ৰ উৎপাদক বিষয় তুমি এইদৰে সাজিব পাৰা। ধৰি লোৱা 12ৰ উৎপাদক বিষয় সাজিব লাগে। 2 আৰু 6 পূৰণ কৰিলে তুমি 12 পাবা। 6টো যদি তুমি আকৌ দেখুওৱা ভাঙি কিনে 2 3 গুণ 6। এইদৰে তুমি 12ৰ উৎপাদক বিষয় সাজিব পাৰা। 2 6 গুণ 12, 2 3 গুণ 6। 12ৰ আন এডাল উৎপাদক বিষয় সাজি দেখুৱাইছোঁ চোৱা। 3 লগত কিমান পূৰণ কৰিলে আমি 12 পাম? 4। 3 4 গুণ 12। 4টো যদি আমি ভাঙি দেখুৱাওঁ কি সংখ্যা পূৰণ কৰিলে 4 পাওঁ? 2 দুগুণ 4। ঠিক সেইদৰে 24ৰ উৎপাদক বিষয় উলিয়াব লাগে। 2 12 24। 12টো আকৌ তুমি কি সংখ্যা পূৰণ কৰিলে পাবা? 2 6 গুণ 12। 6টো তুমি কি সংখ্যা পূৰণ কৰিলে পাবা? 2 3 গুণ 6। 24ৰ উৎপাদক বিষয় তুমি এইদৰে সাজিব পাৰা। 2 12 গুণ 24। 2 6 গুণ 12। 2 3 গুণ 6। এইদৰে 24ৰ উৎপাদক বিষয় সাজিব পাৰা। 24ৰ উৎপাদক বিষয় আমি বেলেগ ধৰণৰ সাজিব পাৰোঁ। 3 কিমান গুণ 24? 3 8 গুণ 24। 8টো ভাঙি দেখালে 2 4 গুণ 8। আৰু 4টো যদি আমি ভাঙি দেখাওঁ 2 2 গুণ 4। 24ৰ উৎপাদক বিষয় তুমি এইদৰে সাজিব পাৰা। 3 8 গুণ 24। 2 4 গুণ 8। 2 2 গুণ 4। ধন্যবাদ।